হাইলাকান্দিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচীত যোগ দিয়াৰ বাবে হাইলাকান্দিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাইলাকান্দিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে এই অনুষ্ঠান আজি মুঠ 17,774 গৰাকী মহিলাই লাভ কৰিব 10,000 টকাৰ চেক আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে অহাকালি উদাৰ বন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু দুটা তিনিটা সমষ্টি থাকি যাব নেক্সট ট্ৰিপত আহি কৰি দিম আমিতো দিয়ে দিম তেওঁলোকে নাটক বুলি কৈ থাকোঁতে মানুহে কাগজ পায়ে যাব আমি চৰকাৰ বনি যাব আৰু কিমান পাওঁ এটোতো ক'ব নোৱাৰি বাট চৰকাৰ হৈ যাব আৰামত ইমান মানুহৰ ৰেছপন্স আৰু সাৰা আসামে মানুহ বহুত বেছি বিজেপিৰ পক্ষত আছে আৰু এবাৰ বহুত ভাল ৰিজাল্ট হ'ব Is there any development for AIMS in Borak Valley? There are discussion going on. Already some discussion is going on that we have a AIMS in Brahmaputra Valley. We should have a AIMS in Borak Valley also. But nothing concrete, but preliminary discussion is going on. जगह ये भी कृष्णेंद्र ने भी बोला है कि मेरा समस्ती में बहुत बड़ा जगह है because AIMS होने से तो 1200 बीघा जमीन will be required. So we have to find out, but he offered a good land. But abhi tak it will take time. So because now it is in a very preliminary stage. এটা কলো না হাইলাকান্দি হসপিটালে MRI হবে অত বড় সার্কিট হাউস হয়েছে আপনারা দেখেন হাইলাকান্দিতে স্টেডিয়ামেতেও 2 কোটি টাকা দিলেন এখন অডিটো আমি হবে মেডিকেল কলেজৰ জমিটা ফাইনাল করেছি এখন মোৰ হাতত কোনোটো এপ্লিকেশ্যন দিয়া নাই এপ্লিকেশ্যন দিলে চাই ল'ম road overbridge এটা কথা আছে হাইলাকান্দি road overbridge হৈ আছে সববিলাক হৈ যাব সব প্ৰসেস চলি আছে ৰেলে এতিয়া ক্লিয়াৰ কৰি দিছে चाय दिया है मोदी जी ने असम का गमछा को भी पॉपुलर कर रहा है और भी चाय को भी पॉपुलर कर रहा है ব্যুৰো ৰিপৰ্ট N24 আসাম